নমস্কাৰ, মই মুনীন বৰুৱা। সমগ্ৰ বিশ্ব আজি কৰোনা ভাইৰাছৰ দ্বাৰা আতংকিত। আমিও লকডাউন মানি এয়া ঘৰৰ ভিতৰতে আবদ্ধ হৈছোঁ। যিসকল ব্যক্তিয়ে বাহিৰৰ পৰা আহি এতিয়াও নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱা নাই, তেওঁলোকক অনুৰোধ জনাইছোঁ, তেওঁলোকে অনতিপলমে নিজৰ স্বাস্থ্য পৰীক্ষা কৰক আৰু সমাজখন বচাওক, দেশখন বচাওক। এইবাৰ বিহু হয়তো আমি সমূহীয়াকৈ পালন কৰিবলৈ নাপাম, কাৰণ যিহেতু লকডাউন চলি আছে। যা হওক, বিহু আমি আগলৈ পাম, অহা বছৰ পালন কৰিব পাম। এতিয়া সংকট যিহেতু বিপদ, আমাৰ প্ৰধান উদ্দেশ্য হ'ল এই বিপদৰ পৰা আমি মুক্ত হ'ব লাগে, দেশখন বাচিব লাগে। গতিকে ৰাইজ, অনুৰোধ কৰিছোঁ, সকলোৱে সজাগ হওক, সাৱধান হওক। আমি শিল্পীসকলেও বিহু বুলি হয়তো মঞ্চৰ জৰিয়তে ৰাইজক ওচৰৰ পৰা এবাৰ লগ নাপাম, যিহেতু বিহু এবাৰ অনুষ্ঠিতভাৱে পালন কৰা হ'ব। গতিকে বিহু বুলি শিল্পীসকলে যেনেকৈ প্ৰস্তুত হৈছিল, ময়ো হৈছিলোঁ, কিন্তু আপোনালোকক ওচৰৰ পৰা গৈ সোণৰ ভাগ্যখন এইবাৰ হয়তো নহ'ব। তথাপি মই এইদৰে ঘৰৰ পৰাই আপোনালোকক অলপ বিহুসুৰীয়া গীতটি শুনাম, আৰু সেই গীতটিৰে আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, সকলো কুশলে থাকক, সকলোৰে কুশল হওক, মংগল হওক, সকলোৰে ধন ভৰি পৰক, সেয়ে কামনা কৰিছোঁ। মই গীতটি শুনাইছোঁ। কুশল হওক, মংগল হওক, চলিবলি একবাৰ জন্ম হওক। কুশল হওক, মংগল হওক, চলিবলি একবাৰ জন্ম হওক বুলি সধেনি দেউতে তোমালোকৰ ঘৰতে বাপেৰে খেদা মাৰোতে পৰিছিলোঁ মই খালতে। বৰষা ককাই টঙাছিলোঁ সৰুতে। আজিকালি বৰষা ডাঙৰে হ'ল খবলা। সৰু চলাতি এৰি থৈ পিন্ধিলা যে মেখেলা। দিনে ৰাতি যৌৱনে আমনিখন কৰেনে, দিনে ৰাতি যৌৱনে আমনিখন কৰেনে। ডেকা ল'ৰা দেখিলে অ বৰষা মন্তি পিছলেনে, মন্তি পিছলেনে তোমাৰ। গুচি কৈ বৰষা ধুই ৰুবা যেতিয়া। জুমা কৈ বৰষা ঘূৰি ঘূৰি নাচাবা। আখৈ পাব সিহঁতে, মাত দিবহি